হ'ব আহি তোমালোক নাৰী জাতিটো কিবা বেলেগ দেই যেতিয়াই মন যায় তেতিয়াই আহিবা আৰু যেতিয়াই মন যায় তেতিয়াই গুচি যাবা তুমি থাকিবা এঘণ্টা আৰু ইয়াৰ চলি থাকিব এবছৰ এইবোৰ তোমালোকে কি বুলি ভাবিছা কথাবোৰ কাৰোবাক উলিয়াই ইটাইতো বিয়ালৈকে মাতিবলৈ আহিব পাৰে তো চিঠিখন গৈ পাৰিবি মই কোৱা কথাবোৰৰ এটা খুব শব্দ যাতে অংগীতাৰ কালত নপৰে তই নিশ্চিন্ত থাক তই যেনেদৰে কৈছ মই তেনেদৰেই কাম কৰিম ইটাই তোৰ আগত বিয়াখনৰ আয়োজনৰ কথা উলিয়াব পাৰে তো হাঁহি মাতিয়ে সেইবোৰ কথাত ভাগ ল'বি মানুহজনে বেমাৰী ঘৈণীয়েকক বেৰি জীৱনটো পাৰ কৰি তাৰ বাবে পৰিশ্ৰম কৰি মোক পঢ়ুৱালে পঢ়ি শুনি বৰ বিশেষ ডাঙৰ মানুহ হ'ব নোৱাৰিলে যদিও এতিয়া কেৱল মোৰ বিয়াখনতে আইতাই আনন্দ পাইছে পৰম আনন্দ পৰম ফূৰ্তি কিমান মন যায় কিমান আনন্দ কৰক লাগিলে এই আনন্দৰ ম্যাদ এবছৰে নহওক কিয় তাৰ ঘৈণীয়েকৰ কথা কৈ থৈ গ'ল এবছৰীয়া তুমি এতিয়া বলা তোমাৰ কাৰণে আজি মই স্পেচিয়েল মাংস বনাই থৈছো আৰু মোৰ কষ্ট আজি আমাৰ পাকঘৰত কিবা নজৰে